নমস্কাৰ বন্ধু বান্ধৱীসকল মই জিতুৱে আপোনালোকৰ বাবে অসমীয়া সাঁথৰ পাৰ্ট 9 লৈ আহিছো আপুনি যদি এতিয়াও আগৰ পাৰ্ট কেইটা চোৱা নাই সোঁহাতে ওপৰত থকা আই সিম্বলটোত ক্লিক কৰি চাই ল'ব পাৰে বলক আজিৰ ভিডিঅ'টোৰ ফালে আগবাঢ়ো প্ৰথম সাঁথৰ ওপৰৰ পৰা পৰিল বাঘিনী চাৰি ঠেং মেলি হ'ল গাভিনী এই সাঁথৰটোৰ উত্তৰ হ'ল আঠুৱা বলক পাছৰ সাঁথৰটো চাওঁ দ্বিতীয় সাঁথৰ এক মাতৃৰ গৰ্ভত বহু পুত্ৰ সন্তান মাতৃৰ গালত আঘাত কৰি পুত্ৰই এৰে প্ৰাণ এই সাঁথৰটোৰ উত্তৰ হ'ল মেজ বা জুইখলা বলক পাছৰ সাঁথৰটো চাওঁ তৃতীয় সাঁথৰ এটা নিগনি এশ ধান কুটে নেজত ধৰিলেই জাপ মাৰি উঠে এই সাঁথৰটোৰ উত্তৰ হ'ল ঢেঁকী বলক পাছৰ সাঁথৰটো চাওঁ চতুৰ্থ সাঁথৰ ছটা আখৰ দি এজন বিখ্যাত মানুহৰ নাম তাৰে আগৰ দুটা দি এপাহ ফুলৰ নাম মাজৰ দুটা দি এজন ভগৱানৰ নাম শেহৰ দুটা দি এটা ৰঙৰ নাম কওকচোন সেই মানুহজনৰ নাম এই সাঁথৰটোৰ উত্তৰ হ'ল জৱাহৰলাল বলক পাছৰ সাঁথৰটো চাওঁ পঞ্চম সাঁথৰ বাঘ নহয় মানুহ খায় পক্ষী নহয় উৰি যায় হাতী নহয় শুঁৰ আছে জন্তু নহয় ঠেং আছে এই সাঁথৰটোৰ শুদ্ধ উত্তৰ হ'ল মহ এতিয়া সময় হ'ল আপোনালোকৰ আজিৰ প্ৰশ্নটো চোৱাৰ তাৰ আগতে এটা লাইক কৰি দিয়ক যাতে এনে ধৰণৰ আৰু এটা ভিডিঅ' বনাবলৈ আমি উৎসাহ পাওঁ লগতে আমাৰ চেনেলটোকো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ ভিডিঅ' আপলোড কৰিলে আপুনি সবৰ প্ৰথমত চাব পাৰে এনেকুৱা কি আছে যিটো বগা হলে লেতেৰা আৰু কুলা হলে চাফা এই সাঁথৰটোৰ শুদ্ধ উত্তৰ আমাক কমেন্ট কৰি জনাওক আপুনি যদি শুদ্ধ উত্তৰ দিলে আগন্তুক ভিডিঅ'ত আপোনাৰ নামটো উল্লেখ হ'ব পাৰে যোৱা ভিডিঅ'ত আপোনালোকক সোধা হৈছিল এনেকুৱা কি বস্তু আছে যিটো শব্দ হলে ভাগি যায় আৰু এই সাঁথৰটোৰ শুদ্ধ উত্তৰ হ'ল নীৰৱতা বা নিশব্দ বুলি ক'ব পাৰে এই সাঁথৰটোৰ শুদ্ধ উত্তৰ বহুতো বন্ধু বান্ধৱীয়ে আমাক কমেন্ট কৰি জনাইছিল তাৰে শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 জন আৰু ৰেণ্ডম কমেন্ট পিকাৰ দি বাছনি কৰি ওলোৱা 5 জনৰ নাম ক্ৰমে হিতেশ শৰ্মা উজ্জ্বল বৈশ্য শান্তনু কলিতা তালুক্য বৰা এক্সট্ৰিম ৰক্স আদিবাসী লাইভ হেমন্ত দৰ্শনা মালাকাৰ নিপেন বৰা পূজা বৈশ্য জাহ্নৱী শইকীয়া নিকিতা গগৈ নিৰ্মল চৰকাৰ ৰঞ্জিত চৰকাৰ পৰিস্মিতা গগৈ আৰু দেৱাশিষ শৰ্মা আপোনালোকৰ লগত এই সাঁথৰটো যিসকলে শুদ্ধ উত্তৰ দিছিল সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো